everyone, পুনৰ অন্য এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলে মই পিঞ্জুমনি কেতিয়াবা এনেকুৱা ধৰণে কৰি ভাল লাগে যে সদায় একেবোৰ সিলাই বা একে ধৰণে ডিজাইন কৰিও কেতিয়াবা ভাল নালাগে নহয়নে কিন্তু কেতিয়াবা সহজ সহজ ডিজাইন কৰিও যে এটা সুন্দৰ ডিজাইন আপোনালোকে উলিয়াব পাৰে আৰু এটা কথা আপোনালোকে মন কৰিব আমি সদায় কৰি থকা সিলাইবোৰৰ পৰা আমি বিভিন্ন ধৰণৰ ডিজাইন কৰিব পাৰো কিন্তু মনলে কেতিয়াবা নাহে নহয়নে কিন্তু যেতিয়া আনৰ কিবা এটা দেখা হয় তেতিয়া মনলে এনেকুৱা ভাৱ আহে যে হয়তো এই সিলাইটো কৰিও আমিও ধুনিয়াকৈ এটা ডিজাইন কৰিব পাৰিলো হয় নহয়নে গতিকে হেয়াই মই আজি আপোনালোকক দেখাম যে খুবেই সহজ দুটা সিলাই কৰি এটা সুন্দৰ ডিজাইন আপোনালোকৰ মাজলে লৈ আহিছো আশা কৰো নিশ্চয় আজি ডিজাইনটোৰ পৰা বা আজি ভিডিওটোৰ পৰা আপোনালোকে অকনমান হলেও উপকৃত হ'ব বা জানিব পাৰিব আৰু সকলোৱে জনা সিলাই দুটাই দিম আৰু যি সকলে নাজানে তেওঁলোকেও খুব সহজে এই সিলাইকিটা শিকি কৰিব পাৰিব তেনেহলে বলক এতিয়া দেৰি নকৰি ভিডিওটোৰ মাজলে যাও আৰু তাৰ আগতে মই এটা কথা কৈ লৈছো যদি আজি ভিডিওটো চাই ভাল লাগে তেনেহলে এটা লাইক কৰিব কমেন্ট কৰিব লগতে শেয়াৰ কৰি দিব তেতিয়া বহুতে পাব এনে জানিব বিচাৰি থাকে বা কৰি খুব ভাল পায় এনেকুৱা ধৰণৰ হাতৰ কামবোৰ গতিকে তেওঁলোকৰ বাবেও সহায় হ'ব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো প্ৰেছ কৰি অল কৰি থব তেতিয়াহে আপোনালোকৰ মাজলে মই ভিডিওবিলাক আগবঢ়াও আপোনালোকে নটিফিকেশন পাব আৰু তৎক্ষণাত ভিডিওটো তেতিয়া চাব পাৰিব আৰু এটা কথা কৈ থওঁ যে আপোনালোকে মোৰ ভিডিওবোৰ ইমান বেছি মৰম দিছে বা সহায় দিছে যিমানখিনি হলেও মই হেকিনতে যথেষ্ট সুখী গতিকে আগলেও মোক তেনে ধৰণে আপোনালোকে উৎসাহ দিব উৎসাহ ভৰা কমেন্ট দিব তেতিয়া ভিডিওবোৰ দি যাবলৈ সাহস পাওঁ আৰু প্ৰেৰণা পাওঁ সেইভাবে কথাখাৰ কৈ থলো তেনেহলে বলক এতিয়া দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো Hello everyone, এয়া মই বগা কাপোৰ এখন লৈ লৈছো আৰু তাৰ পিছতে মই কাপোৰখনত ডিজাইনটো দিম এনে ধৰণে এয়া মই পখিলা ডিজাইন এটা কৰিম আৰু খুব সহজে আৰু কম সময়ৰ ভিতৰতে কৰিব পৰাকে এটা সুন্দৰ ডিজাইন আপোনালোকৰ মাজলৈ লৈ আহিছো আশা কৰো নিশ্চয় এই ডিজাইনটো কৰি আপোনালোকে মেখেলা চাদৰ হওক বা যিকোনো ধৰণৰ বেডশিট বা গাৰু কভাৰ সকলোতে এই ডিজাইনটো কৰিব পাৰিব এয়া মই কাপোৰখনত যেহেতু ধুনিয়াকৈ দেখা পোৱা গৈছে সেইভাবে মই এনে ধৰণে কলমে আঁকিছো আপোনালোকে পৰাপক্ষত পেন্সিল ব্যৱহাৰ কৰিব যদি অকা চিনবোৰ ঢাক নাখায় তেতিয়া দেখিবলৈ বেয়া হয় সেইভাবে যদি ঢাকিব পাৰে তেতিয়া হলে কলমে আঁকিলেও একো নাই যদি ঢাকিব নোৱাৰে পৰাপক্ষত আপোনালোকে পেন্সিল ব্যৱহাৰ কৰিব তেতিয়া দাগবোৰ ওলাই নাথাকে আৰু দাগবোৰ ওলাই থাকিলে দেখিবলৈ অকনমান বেয়া লাগে সেইভাবে মই কথাটো কৈ থলো এয়া মই মোৰ ফ্ৰেমটোত কাপোৰ লগাই লৈছো দেখিছেনে কেতিয়াবা কিছুমান ফ্ৰেমবোৰত ইমান বেছি ধাৰ থাকে যে অকনমান কাপোৰখন টানি দিলে ফিচিকি যায় সেইভাবে আপোনালোকে পৰাপক্ষত ফ্ৰেমবোৰত এনে ধৰণে কাপোৰ লগাই ল'ব তেতিয়া কেতিয়াও ফিচিকি নাযায় কাপোৰখন টানি দিলেও আৰু মই ডিএমসি সূতা ব্যৱহাৰ কৰিলো আপোনালোকক দেখাইছোৱে আৰু ডাষ্টকে মই অলপ লৈছো আপোনালোকে পৰাপক্ষত সূতাবোৰ অকনমান ডাষ্টকে ললে কি হয় কম সময়ৰ ভিতৰতে অকনমান সোনকালে সিলাইটো কৰি সম্পূৰ্ণ হয় সেইভাবে পৰাপক্ষত কিছুমান সিলাইত বহুত ডাষ্টকে ললেও বেয়া লাগে কিন্তু কিছুমান সিলাইত আপোনালোকে ডাষ্টকে ললে সুবিধা হয় সেইভাবে এনে ধৰণে মই ডাষ্টকে লৈছো আৰু এয়া সকলোৱে জনা এটা চেইন সিলাই ব্যৱহাৰ কৰিছো এই চেইন সিলাইটো কৰিয়ে গুটেই তলৰ পাহিটো ভৰ্তি কৰিম আৰু কেনে ধৰণে কৰি গৈ আছো হেয়া আপোনালোকে ভিডিওটো চাই গৈ থাকোতে নিশ্চয় গম পাইছে এয়া মই কৈছোৱে যে চেইন সিলাই কৰি মই গুটেই পাহিটো ভৰ্তি কৰিম গতিকে মই দ্বিতীয় লাইনটো পুনৰ কৰিবলৈ লৈছো আৰু এনে ধৰণে কৰিয়ে গুটেই পাহিটো সম্পূৰ্ণ কৰিম
এয়া মই চেইন চিলাই কৰি দুইটা পাহি কমপ্লিট কৰি ল'লোঁ এনেধৰণেই আৰু তাৰপিছতে মই এয়া হালধীয়া ৰংটো লৈছোঁ আৰু হালধীয়া ৰংটো ঠিক একেধৰণেই ডাষ্টকেই লৈছোঁ আৰু তাৰপিছতে মই এয়া পূৰণ চিলাই কৰিছোঁ। পূৰণ চিলাইটো একেবাৰে সহজ, খুবেই বেছি সহজ আৰু একেবাৰে পানীৰ নিচিনা বুলি ক'লেও বেয়া নহয়, কিন্তু দেখিবলৈ খুবেই ধুনীয়া। আৰু এনেধৰণেই দেখিছেনে মই কোনফালে কৰিছোঁ, এবাৰ ইটো ছাইডৰ পৰা এনেধৰণেই টানিছোঁ, অকণমান তলৰ পৰা আগলৈ খুচিছোঁ আৰু তাৰপিছতে আনটো ছাইডৰ পৰা তলৰ পৰা আগলৈ খুচিছোঁ। এনেধৰণেই কৰি গৈ থাকিলে পূৰণ চিলাইটো হৈ গৈ থাকে আৰু আপোনালোকে কৰি চালে নিশ্চয় গম পাব, খুব ধুনীয়া লাগে এই চিলাইটো। এয়া চাওকচোন, এনেধৰণেই মোৰ পূৰণ চিলাইটো সম্পূৰ্ণ হ'ল আৰু তাৰপিছতে মই কি কৰি গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক, তেতিয়াহে গম পাব পখিলাৰ ডিজাইনটো কেনেকুৱা লাগিব। আৰু এয়া মই পূৰণ চিলাই কৰি কাষৰ বৰ্ডাৰ লাইনটো কমপ্লিট কৰিলোঁ আৰু তাৰপিছতে মই এতিয়া মাজৰখিনি অংশ কেনেধৰণে ভৰ্তি কৰিম আপোনালোকে চাই গৈ থাকক। আৰু তাৰ বাবে মই এতিয়া নট চিলাইটো দিবলৈ লৈছোঁ আৰু নট চিলাইটোৰ বাবে বেজিটো ভৰাই পেলাই এনেধৰণে ৩-৪টামান বেজিটোত পাক দিব আৰু তাৰপিছতে তললৈ ভৰাই দিলেই নট হৈ যায়। এনেধৰণেই মই মাজৰ অংশখিনি ভৰ্তি কৰিম আৰু আপোনালোকে ইয়াত ইচ্ছা কৰিলে চুমকিও লগাব পাৰিব বা সৰু সৰু কিছুমান ষ্ট'ন বজাৰত কিনিবলৈ পোৱা যায়, তেনেধৰণে লগাইও আপোনালোকে ইয়াৰ সৌন্দৰ্য দুগুণে বঢ়াব পাৰে। এয়া মই এনেধৰণেই দুইটা পাহি কমপ্লিট কৰিলোঁ, দেখিছেনে? মাজৰ অংশখিনি মই নট চিলাই দিলোঁ আৰু তাৰপিছতে মই এতিয়া ওপৰৰ ৰেণুকিডাল কৰিবলৈ লৈছোঁ। এয়া এতিয়া মই পুনৰ কলা ৰংটো লৈছোঁ আৰু কলা ৰংটো লোৱাৰ পিছতে মই পুনৰ একে ধৰণে মানে পূৰণ চিলাই দিম আৰু পূৰণ চিলাই কৰিয়ে মাজৰ অংশখিনি মই ভৰ্তি কৰিম। আৰু কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব আজিৰ এই সুন্দৰ ডিজাইনটো। আৰু খুবেই বেছি সহজে কৰিব পৰা এটা ডিজাইন আপোনালোকৰ মাজলৈ আজি লৈ আহিলোঁ। আশা কৰোঁ নিশ্চয় আপোনালোকে অলপ হ'লেও শিকিব পাৰিলে বা গম পালে যে এনেকুৱা ধৰণেও কৰিলেও আপোনালোকে এটা সুন্দৰ ডিজাইন কৰিব পাৰিব। এয়া এতিয়া মাজৰ অংশখিনি পূৰণ চিলাই কৰি কমপ্লিট কৰাৰ পিছত ওপৰৰ অংশখিনি মই ভৰ্তি চিলাই এটা কৰি দিছোঁ আৰু এনেধৰণেই মই আজি ডিজাইনটো আপোনালোকক কৰি দেখালোঁ। আশা কৰোঁ আজি ডিজাইনটো চাই আপোনালোকে ভাল পালে। তেন্তে আজি ভিডিঅ'টোৰ পৰা মই পিঞ্জুমণিয়ে লৈছোঁ আপোনালোকৰ পৰা বিদায়। পুনৰ আন এটা সুন্দৰ ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে সকলো ভালেই থাকক। আজিলৈ আহিছোঁ, বাই বাই।